এটা বিশেষ বিষয়, যিটো বিষয় খুবেই চৰ্চিত হৈ আহিছে। আচলতে বিষয়টো এনেধৰণৰ যে মহাবিদ্যালয় বা বিদ্যালয়সমূহৰ যি সাধাৰণ নিৰ্বাচন হয়, যি ছাত্ৰ একতা সভাৰ নিৰ্বাচন হয়, সেই নিৰ্বাচনত দল সংগঠনৰ প্ৰয়োজনীয়তা আছে নে নাই। আন এটা বিষয়, যদি দল সংগঠনৰ প্ৰয়োজনীয়তা আছে তেন্তে কোনটো দলক অগ্ৰাধিকাৰ দিয়া হ'ব। এই দুটা বিষয়ে বিশেষকৈ চৰ্চা লাভ কৰিছে আমাৰ যি বৌদ্ধিক মহল, যি যুৱ প্ৰজন্ম, যি শৈক্ষিক সমাজ, তেওঁলোকৰ মাজত খুবেই চৰ্চিত হৈ পৰিছে এই দুটা বিষয়। কিন্তু আচলতে এখন মহাবিদ্যালয় বা এখন বিদ্যালয়ত যেতিয়া এটা সাধাৰণ নিৰ্বাচন হয়, সেই সাধাৰণ নিৰ্বাচনটোত কিমান প্ৰয়োজন দল সংগঠনৰ, সেই বিষয়টো খুবেই গুৰুত্বপূৰ্ণ। আৰু এই বিষয়টোক লৈ মই মোৰ আজি কিছু চমু বক্তব্য আপোনালোকৰ মাজলৈ আগবঢ়াম। আচলতে এটা দল সংগঠন বা এটা যিকোনো ধৰণৰ ৰাজনৈতিক দলৰ প্ৰভাৱত যেতিয়া এজন ছাত্ৰ আহে, তেতিয়া তেওঁ মহাবিদ্যালয়খনৰ বাবে কেনেধৰণে কাম কৰিব, কি ধৰণে তেওঁৰ কামবোৰ আগবঢ়াই লৈ যাব, সেয়া কিছু প্ৰক্ৰিয়াটো জটিল হৈ পৰে। মই প্ৰথমে যাব বিচাৰিছোঁ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰসংগটোলৈ। আচলতে ছাত্ৰ একতা সভা কি হয়? ছাত্ৰ একতা সভা, ছাত্ৰ একতা, ইয়াত চাওক দুটা শব্দ আছে, যি দুটা শব্দই মিনিং কৰি দিছে, শব্দটো সম্পূৰ্ণৰূপে স্পষ্ট কৰি দিছে। আচলতে নিৰ্বাচনটো কিহৰ ওপৰত হৈ আছে? ছাত্ৰ ছাত্ৰী একতাৰ কাৰণে নিৰ্বাচন হৈ আছে। এতিয়া আমি ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ছাত্ৰ ছাত্ৰীক কি কৰে? দল সংগঠনবোৰ, বিভিন্ন ধৰণৰ দল সংগঠনে তেওঁলোকৰ দল সংগঠনৰ যিবোৰ নীতি আদৰ্শ, সেই নীতি আদৰ্শবোৰ পৰিস্ফুট কৰিবৰ কাৰণে কি কৰে? ছাত্ৰ ছাত্ৰীৰ মাজত এটা বিভেদ লৈ আহে। কাৰণ ছাত্ৰ ছাত্ৰীবোৰ তেওঁলোকে ভাগ ভাগকৈ বিতৰণ কৰি দিয়ে যে এইটো NSUI, এইটো ASU, এইটো ABVP, এইটো AJYCP, এনেধৰণে বিভিন্ন ধৰণে কি কৰি দিয়ে? ভাগ বতৰা কৰি দিয়ে। কিন্তু ছাত্ৰ একতা সভাৰ উদ্দেশ্যটো সেইটো নহয়। ছাত্ৰ একতা সভাৰ উদ্দেশ্যটো আচলতে এনেধৰণৰ যে ছাত্ৰৰ মাজত এটা একতা, এটা ঐক্য গঢ়ি তুলিব লাগে, এটা শক্তিশালী ছাত্ৰৰ মাজত এটা শক্তিশালী সমন্বয় সৃষ্টি হ'ব লাগে। কিন্তু আজিৰ দিনত দল সংগঠনবোৰে কি কৰিছে? ছাত্ৰ ছাত্ৰীৰ মাজত এটা বিভেদ আনিছে, যিটো বিভেদৰ ফলত ছাত্ৰ ছাত্ৰীবোৰৰ যথেষ্ট উদ্দেশ্য, বিদ্যালয়খনৰ বাবে কৰিবলগীয়া কামবোৰ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ মুক্ত মনেৰে কৰিব পৰা নাই। কাৰণ যিহেতু তেওঁলোকে যদি কৰিব বিচাৰে কিবা এটা কাম, কিন্তু সেই কামটোক কি কৰে? তেওঁলোকৰ দল সংগঠনৰ নিজা আদৰ্শ, নিজা উদ্দেশ্য মতে তেওঁলোকে সেই কামটোক প্ৰাধান্য দিয়ে। আচলতে মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ মই ইতিমধ্যে প্ৰসংগটো উত্থাপন কৰিছোঁ, যিহেতু ছাত্ৰ একতা সভা ছাত্ৰৰ মাজত একতা আনিবলৈ নিৰ্বাচন কৰা হয়। ছাত্ৰ একতা সভা যাতে সেই ছাত্ৰ ছাত্ৰীখনে ছাত্ৰ ছাত্ৰীৰ সমস্যাৰ প্ৰতি, সেই ছাত্ৰ একতা সভাৰ সভাপতি বিষয়ববীয়াসকলে সমস্যাৰ প্ৰতি, ছাত্ৰ ছাত্ৰীসকলে যি সমস্যা ভোগ কৰিছে, সেই সমস্যাখিনি তেওঁলোকৰ অধ্যক্ষৰ জৰিয়তে যি বিভাগীয় কৰ্তৃপক্ষ আছে, বিভাগীয় মহল আছে, বিভাগীয় মহলত তেওঁলোকে অৱগত কৰি সেই সমস্যাবোৰ অতি শীঘ্ৰে সমাধানৰ বাবে ছাত্ৰ একতা সভাই কাম কৰি যায়। কিন্তু আচলতে এনেকুৱা ধৰণৰ হয়, যেতিয়া ছাত্ৰ একতা সভাৰ মাজত বিভিন্ন দল সংগঠনৰ প্ৰভাৱ পৰে, তেতিয়া দল সংগঠনবোৰে নিজৰ নিজৰ যিবোৰ লক্ষ্য, সেই লক্ষ্যবোৰ পূৰণ কৰিবলৈ তেওঁলোকে যৎপৰোনাস্তি চেষ্টা কৰে। যেতিয়া বিশেষকৈ যদি কওঁ আছুৰ কথাই হওক, ধৰি লওক বিভিন্ন ধৰণৰ, আছু এটা জাতীয় সংগঠন, মই যথেষ্ট সন্মান কৰোঁ। কিন্তু তাৰ বিপৰীতে আছু, NSUI, ABVP, AJYCP এনেধৰণৰ বিভিন্ন দল সংগঠন আছে, যিবোৰে ছাত্ৰ ছাত্ৰীবোৰক নিজৰ শক্তিশালী, তেওঁলোকৰ নিজৰ দলৰ যিবোৰ আন্তঃগাঁথনি, সেই আন্তঃগাঁথনিবোৰ শক্তিশালী কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলক ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে। আচলতে মোৰ মতে ছাত্ৰ একতা সভাত দল সংগঠনৰ প্ৰয়োজনীয়তা নাই। কিন্তু যদিহে দল সংগঠনৰ প্ৰয়োজনীয়তা আছে, যদি তেওঁলোকে ভাবে যে বিজ্ঞান সমাজে যদি ভাবে যে দল সংগঠনৰ প্ৰয়োজনীয়তা আছে, তেনেহ'লে এনেকুৱা দল সংগঠনক অগ্ৰাধিকাৰ দিব লাগে, যিবোৰ দল সংগঠনে জাতিটোৰ ৰক্ষাৰ বাবে, জাতীয় স্বাৰ্থৰ বাবে, জনগণৰ স্বাৰ্থৰ বাবে, ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থৰ বাবে কিবা এটা কৰিব পাৰে। আচলতে মই ক'ব বিচৰা নাই যে আপোনালোকে আছুক প্ৰাধান্য দিয়ক, বা NSUIক প্ৰাধান্য দিয়ক, বা ABVPক প্ৰাধান্য দিয়ক, বা AJYCPক প্ৰাধান্য দিয়ক। মই ক'ব বিচৰা নাই যে আছুৰ আপোনালোকে মহাবিদ্যালয়বোৰক আছুৰ যিটো দল সংগঠন সেইটো শক্তিশালী স্থিতিলৈ লৈ আহক। মই ক'ব বিচৰা নাই আপোনালোকে ABVPৰ যিটো দল সংগঠন, সেইটো দল সংগঠনৰ যিটো বেকগ্ৰাউণ্ড বা যিটো আন্তঃগাঁথনি, সেইটো শক্তিশালী হওক। মই ক'ব বিচাৰিছোঁ যাতে সেই দল সংগঠনৰ, যদি দল সংগঠনক আমি প্ৰাধান্য দিওঁ, তেন্তে মই ক'ব বিচাৰিছোঁ দল সংগঠনৰ যোগেদি সেইবোৰ কাম কৰক, দল সংগঠনৰ ক্ষমতা দি সেইবোৰ বস্তু প্ৰয়োগ কৰক, যিবোৰে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰিব, যিবোৰে জনস্বাৰ্থত দায়বদ্ধ হ'ব, যিবোৰে জনকল্যাণ সাধন কৰিব। আচলতে বৰ্তমান সময়ত যথেষ্ট কৰ্ম আছে। হয়তো কোনোবা ডিষ্ট্ৰিক্টত এখন ভাল মহাবিদ্যালয় নাই, কিন্তু যিখন মহাবিদ্যালয় আছে, সেইখন মহাবিদ্যালয়ত হয়তো কোনোবা এটা ষ্ট্ৰীম নাই, হ'ব পাৰে আৰ্টছ আছে বা ছায়েন্স ষ্ট্ৰীম নাই। এতিয়া মই ক'ব বিচাৰিছোঁ যদি তাত দল সংগঠনৰ প্ৰাধান্য আছে, আছুৰ দৰে বা NSUIৰ দৰে যদি দল আছে, তেন্তে সেই দলৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে সেই দলৰ যিটো ক্ষমতা, সেই ক্ষমতাৰ যোগেদি সেই মহাবিদ্যালয়খনত ছায়েন্স ছিষ্টেম যদি অভাৱ হৈছে, ছায়েন্স ছিষ্টেমটোৰ ব্যৱস্থা কৰিব লাগে। যদি আৰ্টছ ছিষ্টেমৰ অভাৱ হৈছে, আৰ্টছ ছিষ্টেমৰ ব্যৱস্থা কৰিব লাগে। যদি কমাৰ্চ ছিষ্টেমৰ ব্যৱস্থা হৈছে, কমাৰ্চ ছিষ্টেমৰ ব্যৱস্থা কৰিব লাগে। মুঠতে যিকোনো প্ৰকাৰে, যিকোনো প্ৰচেষ্টাৰে, যিকোনো প্ৰক্ৰিয়াৰে একমাত্ৰ ছাত্ৰ ছাত্ৰীৰ যিটো লাভ, ছাত্ৰ ছাত্ৰীৰ বাবে যিখিনি আমি কৰিব লাগে, ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ বাবে যিখিনি কৰিব লাগে, সেইটো চেষ্টা কৰিব লাগে। আজি এই বিষয়টোৰ পৰা মই বিৰাম মাৰিছোঁ। শুভৰাত্ৰি, ধন্যবাদ।